ভয়ঙ্কৰ পথ দুৰ্ঘটনা যিটো ঘটনাৰ কথা শুনিলে আপোনাৰো গাৰ নোম শিউৰি উঠিব। এখন ৰাজ্যতে সংঘটিত হৈছে এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা। I-20 আৰু টেম্পোৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত 3 টুকুৰা হৈ পৰিল টেম্পো। এই শিহৰণকাৰী ঘটনাটো সংঘটিত হৈছে সৰ্বকত ৰাজ্যত পুনৰবাৰ সংঘটিত হৈছে এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা। সৰ্বকত আজি দিনৰ প্ৰায় 11:30 মান বজাত সংঘটিত হয় এই ভয়ঙ্কৰ পথ দুৰ্ঘটনা। ৰাজপথতে 3 টুকুৰা হৈ পৰে এখন টেম্পো আৰু গুৰুতৰভাৱে আহত হৈছে 5 জন লোক। জানিব পৰা মতে I-20 বাহন আৰু টেম্পোৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে 3 টুকুৰা হৈ পৰে টেম্পো। দুৰ্ঘটনাটোৰ ফলত টেম্পো চালক শহীদুল ইছলাম আহত হোৱা বুলি জানিব পৰা গৈছে। সৰ্বকত গৌৰী মটৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ঙ্কৰ পথ দুৰ্ঘটনা। ভাৰতীয় ষ্টেট বেংকৰ বিষয়া সুৰজ প্ৰধান নামৰ লোকজনে গুৱাহাটীৰ পৰা পত্নী আৰু মাতৃসহ কৰ্মস্থলী বঙাইগাঁওলৈ AS01 DP3213 নম্বৰৰ I-20 চাৰিচকীয়া বাহনেৰে গৈ আছিল। ঠিক তেনে মুহূৰ্ততে কলগেছিয়াৰ পৰা বিপৰীত দিশৰ পৰা AS15AC0776 নম্বৰৰ টেম্পো এখনৰ লগত মুখামুখি সংঘৰ্ষৰ ফলত এজন চাইকেল আৰোহীক বাহনখনে মহতিয়াই লৈ যায়। ফলত দুৰ্ঘটনাটোত টেম্পো ড্ৰাইভাৰ শহীদুল ইছলাম আৰু চাইকেল আৰোহী দীপক নাথ, হোণ্ডাই I-20 খনত থকা ষ্টেট বেংকৰ কৰ্মচাৰী সুৰজ প্ৰধান, বিষ্ণু শ্ৰেষ্ঠ, শ্ৰী প্ৰধানৰ গুৰুতৰভাৱে আহত হয়।